আমি হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ 2018 চনৰ এছামিছ কুৱেশ্যন লৈ আহিছোঁ। তাৰ ভিতৰত 1 নম্বৰ আৰু ক নম্বৰ সত্যনাথ বৰাৰ প্ৰথম প্ৰবন্ধ পুথিখনৰ নাম লিখা। খ নম্বৰ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? গ নম্বৰ গৌৰৱ কেই ঠাইৰ পৰা উৎপন্ন হয়? ঘ নম্বৰ ছাপাখানা আৰু কাগজ কোন দেশৰ আৱিষ্কাৰ? ঙ নম্বৰ শ্বপেনহাৱাৰ কোন আছিল? প্ৰথম ছ নম্বৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল? দ্বিতীয় ছ নম্বৰ প্ৰথম আহোম ৰজাজনৰ নাম কি? বৰ্গীয় নম্বৰ মাউণ্ট এভাৰেষ্ট সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান ফুট উচ্চতাত অৱস্থিত? এতিয়া 2 নম্বৰ কুৱেশ্যনবোৰ আলোচনা কৰিম। ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি? খ নম্বৰ ডান্টে কোন দেশৰ কবি? তেওঁৰ বিখ্যাত কাব্য গ্ৰন্থখনৰ নাম লিখা। গ নম্বৰ সূতা ঘৰত কটা নহয়, দোকানৰ পৰা কিনি আনি ঘৰত বোৱা কাপোৰহে কথাষাৰ কোনে আৰু কাৰ আগত কৈছিল? ঘ নম্বৰ দাৰ্শনিক বেকনে কিতাপ পঢ়াৰ সম্পৰ্কত কি দিহা দিছিল? প্ৰথম ছ নম্বৰ ঙ নম্বৰ হোমেন বৰগোহাঞিৰ দুখন উপন্যাসৰ নাম লিখা। প্ৰথম ছ নম্বৰ ইউৰোপত মধ্য যুগৰ স্থাপন হোৱাৰ যিকোনো দুখন বিশ্ববিদ্যালয়ৰ নাম লিখা। দ্বিতীয় ছ নম্বৰ চৰাইচং কোনে কিহৰ বাবে স্থাপন কৰিছিল? বৰ্গীয় নম্বৰ প্ৰথম অসমীয়া এভাৰণ্ট আহৰণকাৰী দুজনৰ নাম কি কি আছিল? কোন কোন আছিল? 3 নম্বৰ ক নম্বৰ ৰূপ আৰু স্বাস্থ্যৰ পৰা গৌৰৱ কেনেকৈ উপজিব পাৰে বুজাই লিখা। খ নম্বৰ এডৱাৰ্ড গিবনৰ চমু পৰিচয় লিখা। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ প্ৰধান কাৰ্য সম্পৰ্কত চমুকৈ আলোচনা কৰা। ঘ নম্বৰ পুৰণি কালত বিহুৰ সময়ত কেনে ধৰণৰ খেল অনুষ্ঠিত কৰা হৈছিল? প্ৰথম ছ নম্বৰ গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ সম্পৰ্কে এটি চমুটোকা লিখা। প্ৰথম ছ নম্বৰ কিমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পেলায় কথাষাৰ বুজাই লিখা। দ্বিতীয় ছ নম্বৰ ধন ঘটিবলৈ উজু কিন্তু ৰাখিবলৈ টান, এই কথাষাৰ সাৰ মৰ্ম ব্যাখ্যা কৰা। 4 নম্বৰ চমুটোকা লিখা। প্ৰকৃত গৌৰৱৰ কাৰণ অসমৰ লোক ক্ৰীড়া প্ৰফুল্ল দত্ত গোস্বামী। 5 নম্বৰ ক নম্বৰ মাধৱ কন্দলী কোনে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল? খ নম্বৰ দেৱকান্ত বৰুৱাৰ কবিতা পুথি দুখনৰ নাম লিখা। প্ৰথম অসমীয়া ৰোমান্টিক কবি কোন? 6 নম্বৰ ক নম্বৰ নাগপাশ কি হনুমানক কেনে নাগপাশেৰে বান্ধিছিল? খ নম্বৰ জন নিধি আৰু মহাদানন শব্দৰ অৰ্থ কি? গ নম্বৰ মালিতা কি আৰু ই কেইবিধ? ঘ নম্বৰ জোনাকী যুগত ত্ৰিমূৰ্তি বুলি কাক কাক কোৱা হয়? ঙ নম্বৰ দেৱকান্ত বৰুৱাই কাক কিয় মাতুল ঘাটক নবী বুলি কৈছিল? প্ৰথম ছ নম্বৰ ৰাজপথ কবিতাটোৰ ৰচক কোন? কবিতাটি কোনখন আলোচনীত প্ৰকাশ প্ৰথম পাইছিল? দ্বিতীয় ছ নম্বৰ হেম বৰুৱাৰ দুখন কবিতা পুথিৰ নাম লিখা। 7 নম্বৰ ক নম্বৰ লংকা পুৰি হনুমান গৈল যেন মতে, পূৰণীয় দেখিলাহা পাত্ৰ সমৃদ্ধে। খ নম্বৰ দেশৰ কাৰণে আজিও বিনাই হেজাৰ ডেকাৰ দিহা, দেশৰ সেনানী আকৌ মাথোন এবাৰ হুকুম দিয়া। গ নম্বৰ খোপাত পিন্ধিছে বনৰ পখিলা, আটাই আপোন ধন, বন ফুলৰ মৌ পিছে কোনোৱে বা শান্ত হ মানুহ মন। ঘ নম্বৰ এইখন এখন মহাকাব্য, পৰ্বতৰ মন ভাষাই লেখি যোৱা তেজৰ বুৰঞ্জী। মূল ভাৱ লিখা। বৰগীত জয় যাদৱ ধনবৰ আৰু ৰতনী এখন চিঠি। 9 নম্বৰ চৌৱত আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটি গল্প পুথিখনৰ নাম লিখা। 10 নম্বৰ ক নম্বৰ বিয়া প্ৰেজেণ্ট গল্পটো প্ৰথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল? এই গল্পটো থকা অচুক হোৱা ছোৱালীজনীৰ নাম লিখা। খ নম্বৰ তেনেহলে তুমি বিয়ালৈ আৰু নগলাই তোমালোকে বেয়া নাপাবা চাগৈ কথাষাৰ কোনে কাক কৈছিল? 11 নম্বৰ ক নম্বৰ নাজিয়া কিয় অকলে বিয়ালৈ
যাবলগীয়া হৈছিল বুজাই লিখা। খ নম্বৰ বি আৰ প্ৰেজেণ্ট গল্পটোৰ মানৱতাবাদৰ প্ৰকাশ কিদৰে ঘটিছিল চমুকৈ আলোচনা কৰা। 12 নম্বৰ ক নম্বৰ কুশল কোঁৱৰ কাৰ আজ নাতি। খ নম্বৰ কুশল কোঁৱৰে কাৰ আগত নিজৰ শেষ বাণী দিছিল। 13 নম্বৰ ক নম্বৰ কুশল কোঁৱৰৰ পিতৃ আৰু মাতৃৰ নাম লিখা। খ নম্বৰ মোৰ মনত মহাত্মা গান্ধীৰ এগৰাকী বিৰাট পুৰুষ, তেখেত মোৰ গুৰু কথাছাৰ কোনে কাৰ আগত কৈছিল। 14 নম্বৰ ক নম্বৰ কুশল কোঁৱৰ নাট্যকাৰ কোন আৰু নাট্যকাৰ ৰূপে তেওঁৰ চমু পৰিচয় দাঙি ধৰা। খ নম্বৰ কুশল কোঁৱৰ স্কুল এৰাত তেওঁৰ দেউতাকে প্ৰতিক্ৰিয়া কেনে দিছিল লিখা। গ নম্বৰ কুশল কোঁৱৰ নাটকত থকা দাৰোগাজনৰ নাম লিখা আৰু তেওঁৰ আগত কুশল কোঁৱৰে নিজৰ বংশৰ বিষয়ে কি কৈছিল। 15 নম্বৰ কুশল কোঁৱৰ নাটকৰ প্ৰভাৱতী চমু টোকা লিখা আৰু সৰু পথাৰৰ ৰেল দুৰ্ঘটনা চমু টোকা লিখা। 16 নম্বৰ অসমীয়াত শব্দৰ আদি স্থানত ব আৰু অন্ত্যেষ্টিৰ ব্যৱহাৰ হয়নে। সংস্কৃত আদি স্থানৰ ব আৰু অন্ত্যেষ্টি অসমীয়াত কি হিচাপে লিখা হয় অথবা শৰীৰৰ শৰ্তৰ। 18 নম্বৰ ভাৱ সম্প্ৰসাৰণ কৰা।